নমস্কাৰ মই আজি আপোনালোকৰ ওচৰত জৱাহৰ নৱোদয় বিদ্যালয়ত ক্লাছ 6ৰ এডমিশ্যনৰ পাছত কি বস্তু আনিব লাগে কি নালাগে সেইবিলাক ক'ব কাৰণে এটা ভিডিঅ' বনাইছোঁ। তো ফাৰ্ষ্টতেতো আপুনি ইয়াতে আহিলে ষ্টুডেণ্টৰ দুদিনমান ইউজৰ কাৰণে প্ৰিভিয়াছ স্কুলৰ ইউনিফৰ্ম বা আপোনাৰ হোৱাইট ইউনিফৰ্ম যদি আছে সেইটো লৈ আনিব পাৰিব। বা বহুতে এইটোও সুধি আছিলে যে কোনোবা ষ্টুডেণ্টে ইউনিফৰ্ম ষ্টিচ কৰা নাই বা সেইটো ষ্টিচ নকৰিলেও আপোনালোকে ইয়াতে স্কুলত আহিব পাৰিব। সেকেণ্ড আপোনাৰ লগতে মগ বাকেট এই দুটা বস্তু নিজৰ ইউজৰ কাৰণে লৈ আনিব পাৰিব বা তাৰ লগতে আপুনি টৰ্চো আনিব পাৰিব। ইয়াতে আপোনাৰ অহাৰ লগে লগে আপোনাৰ ষ্টুডেণ্টক ইয়াৰ পৰা মেট্ৰেছ বেডশ্বীট পিলো কভাৰ মস্কিটো নেট ব্লেংকেট কপি বুক প্লেট গ্লাছ আদি দিয়া যাব। আপোনালোকে ইয়াতে যেতিয়া আহিব সব বস্তু পাই যাব আৰু নেক্সট ডেৰ পৰাই আপোনালোকে ক্লাছ এটেণ্ড কৰিব পাৰিব ক্লাছ 6ৰ। তাৰ লগতে আপোনাৰ কপি বুকছ আদি সব লাইব্ৰেৰীৰ পৰা দিয়া যাব। লগতে আপোনাৰ টাই শ্বু জেমেট্ৰি বক্স এইবোৰ আদিও দিয়া যাব। ইয়াতে আপোনাৰ কি বস্তু নালাগে সেইবোৰো মই আপোনাক কৈ দি আছোঁ। ইয়াতে আপোনাৰ ঘৰৰ পৰা বনোৱা বস্তু আনা মানা আছে। ইয়াতে আপোনাৰ যদি ঘৰৰ পৰা বস্তু আনে বনাই পিনে আপোনালোকক গেটতে ৰখাই দিয়া যাব। আৰু আপোনাৰ মেডিকেল হেল্থ চেকআপৰ কাৰণে তাৰ কাৰণে এটা ফৰ্ম দিয়া গৈছিলে, সেইটো আপোনাৰ সবৰ কাৰণে কম্পালচৰি হয়। সেইটো লগতে যদি দিয়া নাই লগতে আপোনালোকে লৈ আহিব পাৰিব। তো এইখিনিয়ে আছিলে, মই আপোনালোকক আৰু এবাৰ কৈ দিম কি বস্তু লাগে। আপোনালোকে ঘৰৰ পৰা আনিব ইউনিফৰ্ম প্ৰিভিয়াছ স্কুলৰ বা কিবা এটা হোৱাইট ইউনিফৰ্ম, লগতে মগ আৰু বাকেট ষ্টুডেণ্টৰ কাৰণে। তাৰপিছত আপোনাৰ এটা সৰু টৰ্চ আনিলে হৈ যাব। বাকী ইয়াৰ পৰা আপোনাৰ মেট্ৰেছ বেডশ্বীট পিলো কভাৰ ব্লেংকেট মস্কিটো নেট বাটি প্লেট গ্লাছ এইবোৰ সব দিয়া যাব।